আজি গাইজ গৰৈ মাছৰ পিটিকা বনাওঁ ব'লক। বহুদিন গৰৈ মাছৰ পিটিকা খোৱা নাই। ইয়াতে গাইজ জিৰাই থোৱা গৰৈ মাছ আছে, তাকে ইয়াৰ পৰাই গৰৈ মাছ দুটামান উলিয়াই লওঁ। এইটো গাইজ পাতিলাও খোলা, আমি ইয়াতে মাছ জীয়াই থওঁ। গৰৈ মাছ গাইজ এটা আছে। ये गाइस এটা গৰৈ মাছ এতিয়া মই পিটিকা কৰিম মানে ইয়াতে এতিয়া জুইত গৰৈ মাছ দুটা ভৰাই দিম, মানে তলত অঙঠা আছে ন, ভালদৰে সিজিব। তাৰপিছত এয়া হৈ গ'ল। আইতাই উলিয়ালে, মানে মোতকৈ আইতাই বনালে খাই ভাল লাগে, সেইকাৰণে গোটেই কামখিনি মই আইতাকে দিলোঁ দায়িত্বটো। তাৰপিছতে এয়া দেখিছে ধুনীয়াকৈ মাছ পোৰা হৈ গ'ল। এতিয়া ধনিয়া, পিঁয়াজ, জলকীয়া, নিমখ, তেল দি সানিম, তাৰপিছত দেখাই আছোঁ গাইছ। ফাইনেলি গাইজ পিটিকা হৈ গ'ল, চাওক দেখিবলৈ কি ধুনীয়া হৈছে। এতিয়া ভাতৰ লগত খোৱাতহে জোৰা হ'ল। বাকী গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে এটা লাইক কৰিব, আৰু যদি ভাল পায় এটা ফ'ল' কৰিব গাইজ। বাই বাই।